হেল্ল' এভৰিৱান, জিকে অনলাইন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে অসম আৰু ত্ৰিপুৰাৰ মাজত আন্তঃৰাজ্যিক সীমা কোনখন নদীৰ দ্বাৰা চিনাক্ত কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি লংগাই। বামুণী পাহাৰ অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি তেজপুৰ। অসম পুলিচ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1 অক্টোবৰ। কোন দুখন দেশৰ মাজত মৃত সাগৰ বা ডেড চি অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি জৰ্ডান আৰু ইজৰাইল। মোৰ শিল্পী জীৱনৰ কাহিনী গ্ৰন্থখনৰ লিখক কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি যুগল দাস। স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ তৰুণৰাম ফুকন। ৰাজ্যসভাই মানি বিল গৃহীত কৰিব পৰা সৰ্বোচ্চ সময়সীমা কিমান? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 14 দিন। কাস্পিয়ান সাগৰ কোন দুখন দেশত আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি ৰাছিয়া আৰু কাজাখস্তান। উমফা পূজা নামৰ উৎসৱ অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি আহোমসকলে। এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ দীঘল নদীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ য়াংজি নদী। তলৰ কোনজন সাহিত্যিক কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালৰ নহয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি মাধৱ কন্দলী। দিহিং পাটকাই উৎসৱ অসমৰ কোন জিলাত অনুষ্ঠিত কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি তিনিচুকীয়া জিলা। ৰকি পৰ্বতমালা কোনখন মহাদেশত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি উত্তৰ আমেৰিকা। ভাৰতৰ আটাইতকৈ গভীৰ হ্ৰদ কোনটো? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ মানসবল হ্ৰদ। নামেৰী ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি শোণিতপুৰ জিলা। থেংক ইউ ফৰ ৱাচিং। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।